হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। এটা আমি আছোঁ লাচিত খাঁ ছট পূজা চাব। ছট পূজা বুঝে আপনি আজি অগণন ভক্তৰ বিভিন্ন ধৰণৰ দোকানৰে ভৰপূৰ হৈ পৰিছে আমাৰ ছট পূজা। এতিয়া গৈছোঁ আমি পূজা চাই ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। ইয়াৰ লগত আছে আমাৰ চিনাল, চিৰণ আৰু ৰাহুল। চাই থাকোঁ পূজা আপোনালোকেও চাওঁ আৰু স্কিপ নকৰিব। এয়া মানুহ মানুহ তামান মানুহ একদম ফুল চাৰ চাইডেই মানুহ। চাই থাকক ভিডিঅ'টো। আমাৰ ইটো ঘাটত পূজা চোৱা হৈ গ'ল আৰু সেইপিনে এটা ঘৰত আছে। আমি এতিয়া সেইপিনে আপোনালোকক দেখাইছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে পূজা চাই ফুৰিছোঁ। এইটো ঘাট চোৱা হ'ল, এতিয়া গৈছোঁ আমি সেইটো ঘাটলৈ। মিঠাই দাম 50 টকা পোৱা কৈছে। এতিয়া আমি মিঠাই নাখাম, এইপিনে খাম বাদাম খাব গৈছোঁ। খাম বাদাম। আমাৰ পূজা চোৱা হৈ গ'ল। বাকীখিনি অন্য এটা ভিডিঅ'ত দেখা হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। লাইক নাও। বাই বাই, টাটা।